কাজিন হয় ন সময়টোবাৰসকলক মই মল্লিকাই পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাংঢালী মল্লিকাৰ আন এটি ৰাংঢালী ভিডিঅ'লৈ আপোনালোকে ভাবিছে চাগে মেকআপ আৰু ড্ৰেছ বেলেগ এইফালে বহি আছে টুন মোৰ মামাৰ ছোৱালী ভণ্টি আৰু ড্ৰাইভিং চিটত আছে ৰণে লৈ আহিছে আপোনালোকক বহুত বিয়া ভিডিঅ' দেখাই আছোঁ আৰু বিয়াৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকোঁ আপোনালোকৰ লগতে আজি যিখন বিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ সেইখন হৈছে মোৰ ভাগিনৰ বিয়া বাৰ ছোৱালী টুটুবাৰ ছোৱালী আৰু সংসাৰৰ মায়াজাল্লা তাৰপিছত মৰম হেঁপাহ এইবোৰ সকলোবোৰ মিলাই ল'ৰা ছোৱালী অসুখীয়া মাৰ লগত ঘৰতে থৈ তাৰপিছত বিশ্বনাথ চাৰিআলিলৈকে আহিলোঁ বিশ্বনাথ চাৰিআলিত আহি ভণ্টি উঠিলে এতিয়া আমি গৈ আছোঁ গহপুৰলৈ গহপুৰ দুবিয়া যোনখন বিয়ালৈ গৈ আছোঁ 3 ঘণ্টা ৰাস্তা অতিক্ৰম কৰি আহিলোঁ আমি মানে বিয়া ঘৰ পামগৈ এতিয়া মোৰ প্ৰতিটো ভিডিঅ'ত আপোনালোকে ইমান বেছি সঁহাৰি জনায় ইমান বেছি সমাদৰ দি চেনেলটি আগুৱাই নি আছে আশা কৰোঁ সদায় মোক এইদৰে আপোনালোকে সঁহাৰি দি যাব আৰু মই আপোনালোকক যাতে ভাল ভাল ভিডিঅ' সদায় আগবঢ়াই থাকিব পাৰোঁ তাৰে কামনা কৰিব তেতিয়াহ'লে বহুত বেছি কথা কৈ নাথাকোঁ আৰু আজি দেখিছে পৰিয়ালবৰ্গ কোনো নাই দেহা চনা চবকে ঘৰত থৈ আহিছোঁ আচলতে মৰম দায়িত্ব এইবিলাক পালন কৰিবলৈ আমি কেতিয়াবা তেনেকুৱা কৰিব লগা হয় এইপিনে হাজবেণ্ডে বহুত বেছি ব্যস্ত থাকে যদিও তেওঁ দায়িত্ব পালন কৰিবলৈ মোকে তেনেদৰে পঠাই দিয়ে তেতিয়াহ'লে বেছি কথা কৈ নাথাকোঁ একেবাৰে বিয়া ঘৰত লগ হ'ম আৰু গোটেইবোৰ ৰৈ আছে মামাৰ ছোৱালী তাৰপিছত জেঠাইহঁত খুৰীহঁত মামীহঁত সকলোবোৰক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু আজি আটাইবোৰ ঘৰৰ মানুহ লগ হ'ম নিশ্চয় বিয়াখনত বহুত এনজয় কৰা হ'ব এনজয় কৰা মুভমেণ্টবোৰ শেষলৈকে চাই থাকিব বিয়াখনত আমি কটোৱা সময়খিনি যিহেতু আমি আকৌ ঘূৰি যাম ৰিটাৰ্ণ হ'ম যিখিনি সময় থাকোঁ সেই থকা সময়খিনি ভিডিঅ'টি যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাই থাকিব এতিয়া বিয়া ঘৰলৈ ওলাই মেলি ৰেডি এজনী হ'ল মোৰ ডাঙৰ খুৰী নমস্কাৰ কওক তাৰপিছত এগৰাকী হ'ল খুৰী বায়েক তাৰপিছত সেইজনী হ'ল মামু মোৰ ভণ্টি আৰু এজনী বোৱাৰী মোৰ এতিয়া বোৱাৰী মানে বোৱাৰী হ'ব তেওঁ তাৰপিছত বিয়া ঘৰলৈ ওলাই মেলি ৰেডি দেখিছেনে নাই এযোৰ ব্লু কাপোৰ পিন্ধিলোঁ আৰু মেকআপ লুকটো দিছে জানে কৰি থাকে বিয়া ঘৰত লগ পাম তাৰমানে এইখন হ'ল ডাঙৰ খুৰীৰ ঘৰ তাৰমানে ডাঙৰ খুৰী মাকৰ ঘৰ তাৰপিছত এইজনী হ'ল ভতিজা মামু আহি আছে সেইখনো ধুনীয়া এখন বিয়া আহি আছে বাৰু তেতিয়াহ'লে বিয়া ঘৰটো আৰু বহুত মানুহক আপোনালোকৰ লগত চিনাকি কৰাই দিম খুৰীদেউ কি ক'ব আজি কি ক'ম আৰু ৰান্ধনী মল্লিকা চেনেলত বিশেষ শুভেচ্ছা থাকিল তাই আৰু আগুৱাই যাওক আমাৰ খুব মৰমৰ ছোৱালী এইগৰাকী বিশেষকৈ তাই তেজপুৰত এষ্টাব্লিছ হৈ পেলাই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে সেইকাৰণে বিশেষ ধন্য মানিছোঁ তাইক ভাল লাগিছে এইবোৰ মোৰ একদম আপোন মানুহ বহুত মৰমৰ মানুহ তেতিয়াহ'লে আৰু বহুত বেছি মানুহক আপোনালোকক লগ কৰাই দিম তাৰমানে আজি একেবাৰে আপোন মানুহৰ লগত দিনটো কটাবলৈ ওলাইছোঁ তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাই থাকিম মাউনী বাইদেউ তাৰপিছত এজনী জোন বা একদম হেঁপাহৰ মানুহবোৰ লগ পাইছোঁ কি ক'ব কিবা ক'ব নেকি ভাল লাগিছে বহুত ভাল লাগিছে বিয়াতে চব মানুহবোৰ লগ হৈছোঁ এইবিলাক একেবাৰে মোৰ মৰমৰ মানুহ চবে দেখি হাই বিয় কৰে সেইটোৱে বহুত বেছি ভাল লাগে আৰু এজনী হ'ল মোৰ মৰমৰ খুৰীদেউ এইপিনে বৌ দেৱাউদা বৌ তাৰপিছত এইফালে বৰমা তাৰমানে কেনেকুৱা লাগিছে নিজৰ মানুহবোৰক যে পাইছোঁ মানে কোন কাক ভিডিঅ'ত উঠাম এনেকুৱা লাগিছে এইজনী গোটেইকেইজনী খুৰীদেউ মানে মানুহখিনিক লগ পাই এনেকুৱা লাগিছে ভিডিঅ'টোত কাক উঠাম এনেকুৱা মোৰ নিজৰে ভাৱ হৈছে তেতিয়াহ'লে বাকী মানুহবোৰক দেখাই থাকিম আৰু কাক লগ পাওঁ ভিডিঅ'টি শেষলৈকে চাই থাকিম হ'ল পুনি বৌ
তাৰপিছত এইফালে হ'ল ইণ্ডিয়া বা আৰু এজনী হৈছে আমাৰ নবৌ ডাঙৰ নবৌ এতিয়া কওক কি ক'ব চেনেল ৰাইজক কি ক'ব ভাল লাগিছে বহুত দিনৰ মূৰত মল্লিকাক লগ পাই বহুত ভাল লাগিছে ন মোৰ তেনেকুৱা হৈছে নহয় এতিয়া কাক ভিডিঅ'ত ধৰা মই নিজে গম চ' আৰু বহুত মানুহ আছে আৰু বহুত মানুহ আছে উলিয়াই থাকিম আপোনালোকে চাই থাকিব আৰু এয়া হৈছে মোৰ বৰ্তা বৰ্তা নমস্কাৰ ইউটিউব চেনেল মানে কি ক'ব কিবা এটা কওকচোন ইমান দিনৰ মূৰত মানুহবোৰ লগ পাইছোঁ মই বিশেষকৈ তোমাক লগ পাই বৰ ভাল লাগিলে ইমান দিনৰ মূৰত যে পাইছোঁ গতিকে হেঁপাহৰ মানুহৰ আন্তৰিকতাটো সদায় বেছি গতিকে আমাৰ আন্তৰিকতা সদায় আছেই আৰু আমি ভাবোঁ সকলোৱে যাতে কুশলে থাকে আৰু এইজন হৈছে ডাঙৰ বৰ্তা তাৰমানে ভাগিনৰ বৰ্তাক হয় কাকলি আৰু এজনী নিজাবাৰ ছোৱালী এজনী মোৰ সৰু ছোৱালী হা একদম চেনেহৰ মানুহ এইবিলাক মৰমৰ মানুহ তাই বহুত বেছি ভাল লাগিছে কোৱা কিবা এটা কি ক'বা এতিয়া মই কি ক'ম তাই মোৰ একদম মানে কাজিন হয় ন এতিয়া কি ক'ম তাই একদম বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ ভাল লাগিছে বহুত ভাল লাগিছে মানে অত্যন্ত ভাল লাগিছে এতিয়া আমি বিয়াখনত এনজয় কৰিছোঁ তাই হৈছে মোৰ জেঠাই ছোৱালী এয়া এনেকে কৰা তেওঁৰ চেনেল আছে ৰাংঢালী মল্লিকা ন এইটো মানে কি ক'বা কমেণ্ট লাইক আৰু ছাবস্ক্ৰাইব আমি কৰি থৈছোঁ আপোনালোকক সকলোৱে কৰিব আৰু বাকী বিয়াৰ মুমেণ্টবোৰ আপোনালোকে চাই থাকিব তাই দেখাই থাকিব এতিয়া আমি আহিছোঁ তাই হেৰিয়তে আমি লগ পাম আৰু এইজনী হ'ল আমাৰ ব্ৰাইড আমাৰ মৰমৰ ভাগিন কইনাজনী দেখাই দিছোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আজিলৈ মোৰ চেনেলত যে তুমি ওলাইছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু তুমি ইমান দূৰৰ পৰা কষ্ট কৰি অহাৰ কাৰণে মানে বহুত ভাল লাগিছে আৰু কেলৈ নাহিম ভাগিনৰ বিয়া আহিবই লাগিব বাকী আমাৰ মানুহবোৰ আছে চব ভাগে ভাগে আছে বাকী মানুহবোৰ আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু আমাৰ কইনাকনক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সেইটো মই নোকোৱাকৈ কৈ দিছা ন আৰু এজনী হৈছে মোৰ খুইদেউ আৰু এগৰাকী হৈছে খুইদেউ কওক এতিয়া কিবা এটাতো কওক আজি চেনেলটোত প্ৰথমবাৰ তোক বৰ ধুনীয়া লাগিছে কিনা মিনা কৰিছ তাৰপিছত এইজনী হ'ল ভণ্টি ধুনীয়াক মই দেখাই আছোঁ এইফালে পিছফালে বহি আছে জোৱাই তাৰপিছত কঙৰা তাৰপিছত এয়া হ'ল আমাৰ ডাং কাইদেউ আজি ডাং কাইদেউ কিবা এটা কওক আচলতে ককাইদেউৰ নাম হ'ল মীনাম গগৈ কওক কিবা এটা কি ক'ম আৰু তোৰ চেনেল সদায় চাই থাকোঁ তোৰ প্ৰায়বিলাক হেৰি চাই থাকোঁ নহয় চাই থাকোঁ ভাল লাগে ন মই আমাৰ এই সখীহঁতকো কৈছোঁ বোলো তাই একদম বোলো পুৰা এক্টিভ দেই তেজপুৰত হৈছে মোৰ একদম আপোন মানুহ দৰা দেখাই দিলে দেই গুণ্টি আৰু কৈ দিয়ক কিবা এটা মই দেখোন লগত আৰু বিশেষণ এটা আছে এনেকৈ জমনীয়া বিয়া সপ্তাহ মই তেনেকৈ লগ পালে মানুহবিলাকক ভাল লাগে বহুত বেছি এনজয় কৰিছোঁ আমি আৰু ৰিপুন দা আমাৰ বহুত মৰমৰ বহুত হেঁপাহৰ মই এলৱেজ বিন্দাছ দেই বাকী বিয়াৰ মুমেণ্টটো আপোনালোকে চাই থাকিব এইফালে গুণ্টি পিছফালে থাকিলে ধুনু চুনীয়া তাৰপিছত এগৰাকী মোৰ একদম মৰমৰ বান্ধৱী দেই নয়নমণি তাই বয়সত মোতকৈ সৰু যদিও পলাই দিছে চাচোন কেতিয়া লগ পাম আৰু মানে আগতে কথা পাতি লৈছোঁ যে বিয়া ঘৰত আহিবা সোনকালে আৰু লগ পাম বাকী এইবোৰ দেখিছে নাই পূৰা ফটো ছেশ্যন চলি আছে এইফালে ইফালে সিফালে মানুহ বহি আছে বাকী বিয়াৰ মুমেণ্টটো আপোনালোকে চাই থাকিব আৰু বিয়া ঘৰ বুলি ক'লে হেঁপাহ মৰমৰ মানুহবোৰ এইজনী হ'ল মোৰ মৰমৰ পেহী আৰু সেইজনী হ'ল মৰমৰ মণি পেহী আৰু এইফালে আছে আমনা তাৰপিছত আৰু এইফালে আছে চাইদিয়া এয়া হ'ল কইনাৰ ভায়েক অভি তো বিয়াৰ মমেণ্টবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে আছোঁ একদম হেঁপাহৰ মানুহবোৰ পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু এইফালে বহি আছে আমাৰ পেহা মইনা পেহা কিবা এটা কওক কি ক'ব
কি ক'মনো আৰু তোমালোকক পাই ভাল লাগিলে চবকে পাই ভাল লাগিছে বহুত বেছি ভাল লাগিছে তাৰপিছত এইফালে দেখাই আছোঁ একদম স্কুলত পঢ়া একেলগতে পঢ়া অকণমান আমাতকৈ চিনিয়ৰ আছিলে যদিও এজনী হ'ল ইতিমা বা নমস্কাৰ তাৰপিছত এজনী বৌ আৰু এইফালে হ'ল চম্পা বা বহুত বেছি ভাল লাগিছে একদম হেঁপাহৰ মানুহবোৰক পাইছোঁ মানে বহুত বছৰৰ মূৰত যিহেতু তেওঁলোকক পাইছোঁ ভাল লাগিছে বাকী এতিয়া কইনাক অকণমান দেখাম কইনাক এতিয়া কাপোৰযোৰ সলাই দিলোঁ এইকেইটাহে আমাৰ আচল মানুহকেইটা এইপিনে হৈ যুগতা এইপিনে টুটুবা আৰু মই মানে আমি বোলো ককাই বাই ভনী আৰু দুজনী জেঠাই জীয়েকে হ'ল টুটুবা তাৰমানে টুটুবাৰ ছোৱালী যে এই জেঠাইৰে নাতিনী জেঠাই কি ক'ব এতিয়া নাতিনী বিয়া যে কেনেকুৱা লাগিছে নাতি বিয়া কেনেকুৱা লাগিব ভালে লাগিছে ভাল লাগিছে আৰু এগৰাকী হ'ল বৌ পূৰা তামোল কাটাত ব্যস্ত হৈ আছে আৰু এইবোৰেই হৈছে মোৰ আপোন মানুহ একেবাৰে চেনেহৰ মানুহ মোৰ ভিডিঅ'টিৰ মাজত মোৰ জেঠাইক আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মানে মাৰ ডাঙৰজনী বায়েক হয় এজনী ডাঙৰগৰাকী বায়েক এইফালে চলি আছে খাদ্যৰ যা যোগাৰ এইফালে পাতি আছে কিয়নো দৰা ঘৰৰ মানুহকো যেতিয়া খুওৱা হ'ব এইফালে ইয়াতে পিছফালে খাদ্য যোগাৰটো কৰি আছে এইপিনে ভাত ৰন্ধা জেগাখিনিও আপোনালোকক অকণমান দেখাই দিবলৈ চেষ্টা কৰিলোঁ পিছফালে সিহঁতৰ বহুত বেছি খৰি আছে কাৰণে চিন্তা নাই বাহঁতৰ ঘৰত তো জুইশালতে সকলোবোৰ ৰান্ধিছে এইটো হ'ল বাৰ সম্পূৰ্ণ ফেমিলিটো তাৰমানে এইখিনি লেডিজ পাৰ্টি দেই এজনী একদম ডাঙৰ বা আৰু সেইগৰাকী তেওঁলোকৰ বোৱাৰী হয় তাৰপিছত এয়াতো আমাৰ কইনাজনী সেইজনী এজনী বৌ হয় দুজনী বৌ আছে লগতে বহি আছে সেইজনী এজনী খুৰী হয় তাৰপিছত এইজনী হ'ল মামনি বাইদেউ নমস্কাৰ তেতিয়া আৰু ভতিজাৰ বিয়াত কেনেকুৱা ফূৰ্তি কৰিছে কৈ দিয়ক ধুনীয়া ফূৰ্তি কৰিছেনে পেহীয়েক হয় নহয় পুৰণৰ পৰা ধৰি 2-3 দিনৰ পৰা লাগিয়ে আছে এসপ্তাহ আগৰ পৰাই লাগিয়ে আছে ইয়াত পেহীয়েক হয় তাৰপিছত এগৰাকী হয় ডাঙৰগৰাকী বৰমা হয় কওক কিবা এটা কি ক'ম আৰু ভাল লাগিছে আৰু বিয়া পাতিছে ধুনীয়াকৈ আপোনালোকে ফূৰ্তি কৰিছোঁ চবকে লগ পাইছোঁ সেয়া মই বাৰ ফেমিলিটো দেখাই দিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ এইপিনে পূৰা ঢোলৰ পাতি আৰু এজনী হৈছে ডাঙৰ বাৰ ছোৱালী নামটো কি আছিলে তোমাৰ নমিতা কোঁৱৰ যাই হ'ল নমিতা তাৰপিছত এইফালে পূৰা ঢোল ডগৰ হ'ব এতিয়া ঢোল উলিয়াই আছে কইনাই নাচিব আমি নাচিম অকণমান ফূৰ্তি কৰিম তো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আমাৰ কইনাই নাচিছে দেই এইখন হৈছে বিয়াৰ এখন সম্পূৰ্ণ ফ্ৰেম এফালে হৈছে ভিন্দ নমস্কাৰ কৰিব আৰু এফালে হৈছে বা এজনী হ'ল মোৰ বা আৰু এজনী হৈছে ভাগিন মানে সম্পূৰ্ণ এটা ফ্ৰেম হয় আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ মৰম আৰু শুভকামনা সদায় আছে
আমাৰ ভাগিনজনী যাতে কুশলে থাকে, তেওঁ যেন যুগ্ম জীৱন বহুত বেছি সুখময় হয়। ভিডিঅ'টি মই ইমানতে সামৰিম বুলি ভাবিছোঁ, যিহেতু আমি তেজপুৰলৈ ঘূৰি যাব লাগিব। বহুত বেছি শুভকামনা আৰু মৰম তোমাৰ কাৰণে। মোৰ চেনেলৰ সকলোকে অনুৰোধ কৰিলোঁ ভাগিনক যাতে আপোনালোকে আশীৰ্বাদ দিয়ে, মৰম দিয়ে, ইমানকে কামনা কৰি ভিডিঅ'টি শেষ কৰিছোঁ। আকৌ সুন্দৰ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। চাই থাকিব ৰাংঢালী মল্লিকাৰ ফেমিলি। বিয়া ঘৰৰ পৰা আহি দীপাখুৰীৰ ওচৰত কি ক'ব? মই কৈছোঁ এজনী আমাৰ মৰমৰ আইমণি, আমাৰ তাই আইমণি ভিডিঅ'বিলাক চাব আৰু তাইক ভিডিঅ' চাই যাতে সঁহাৰি জনায় তাৰ কাৰণে আগবাঢ়ি যাবলৈ। তাৰপিছত দীপাখুৰীয়ে মোলৈ ৰেডি কৰিছে, দেখিছে নাই? 2টা গাখীৰৰ টোপোলা, ঘৰৰ কল, সেয়া মোলৈ ৰেডি কৰি দিছে। এইবিলাক মোৰ একদম মৰমৰ মানুহ। ভিডিঅ'টিত আহি পেলাই গোটেই মৰমৰ মানুহখিনি, ঘৰৰ মানুহখিনিক এড কৰিব যে পাৰিছোঁ, মোৰ ভিডিঅ'টিত সকলোকে উলিয়াব পাৰিছোঁ, মোৰ বহুত বেছি ভাল লাগিছে। তেতিয়াহ'লে ভিডিঅ'টি এতিয়া সামৰিলোঁ। এবাৰ সামৰিলোঁ বুলি আকৌ যেতিয়া খুৰীয়ে টোপোলা টাপলি বান্ধি থৈ দিছে, আকৌ ভিডিঅ' কৰিলোঁ। তেতিয়াহ'লে মোক সঁহাৰি জনোৱা সকলোলৈকে বহুত বহুত কৃতজ্ঞতাৰে ভৰা ধন্যবাদ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে সঁহাৰি জনাব।